পুনৰবাৰ আপোনালোকৰ সকলোৰে প্ৰিয় খাদ্য এবিধ লৈ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই ভাল পাব। এই পবিত্ৰ ভাদ মাহত বিশেষকৈ চলিত হৈ থকা এবিধ খাদ্য আৰু এনেও খায় বাৰু। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আকৌ খাদ্যবিধ কেনেকৈ বনাই নাজানো, খাই পাইছোঁ বাৰু। প্ৰথমে পিঠাগুড়িখিনি ভালকৈ মঠি লৈছে আইতাই। আকৌ কি কৰিছে জানে, আইতাই মঠি থকা লাডুটো চালনীখনত আনিলৈকৈ চেকি দিছে। এই খাদ্যবিধ বনোৱা এটা কাৰণেই ভাল লাগিলে, ইয়াত কিন্তু মেচিনৰ বস্তুৱে কোনো যোগাযোগ হোৱা নাই। এয়া চাওকচোন, ওপৰত পিচি দিছিলে যে পিঠাগুড়িখিনি চালনীৰ ওপৰত, সেইখিনিতে তলফালে মেগী যেনেকৈ পৰি গৈছে। এয়া প্ৰথমতে বইল কৰি লৈছে। অকণমান বইল হোৱাৰ পিছতে টুকি দিছে, নমাবলৈ খাবলৈ বেয়া হয়। আপোনালোকে চাগে খাদ্যবিধ দেখিয়ে চিনি পালেই প্ৰায়ভাগ মানুহে। বাৰু সকলোৱে চিনি পালে যদি মোৰ মুখেদি কৈ দিওঁ শুনক, এয়া ভাত পিঠা বুলি কয়। আৰু এটা কথা, লোকবিশ্বাস মতে ভাদ মাহত জন্ম হোৱা সকলক আগলৈ কলাপাতত ভাত পিঠা দিয়া হয়। তাৰে মাজতে মোৰ ভণ্টিজনী ভাদ মাহতে জন্ম হৈছিলে, সেইবাবেই ভাত পিঠা দিয়া হৈছে। ভিডিঅ'টো যিহেতু শেষ কৰিবলৈ হ'লেই, মই তাৰ মাজতে কথাটো কৈ যাওঁ। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত চাই থকাসকলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাৰু ভাত পিঠা যেতিয়া আমিও লওঁ, আজিলৈ আহিছোঁ, বাই।